হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ৰেকিয়া ফ্ৰিডি ব্লগ ইউটিউব চেনেল তো বন্ধুসকল বহুত দিনৰ মূৰত আমাৰ চেনেলত ব্লগ আপলোড হৈছে আৰু আজি ভিডিঅ'টোত বহুত মটিভেশ্যনেল ভিডিঅ' হয় কাৰণ কিয় আজি এতিয়া বৰ্তমান মই গৈ আছোঁ খানা খাবলৈ গৈ আছোঁ পথাৰত খানা খাবলৈ গৈ আছোঁ কিয় জানেনে চাকৰি হোৱা খানা কাৰণ কিয় আমাৰ গ্ৰাউণ্ডত প্ৰেক্টিছ কৰা প্ৰায় 4টা ল'ৰা ছোৱালী মিলাই 6টা চাকৰি হৈছে চ' কেনেকুৱা চাকৰি হৈছে কি চাকৰি হৈছে নিশ্চয় মই আপোনালোকক ক'ম কাৰণ কিয় মই এই যিকেইটা ল'ৰা বৰ্তমান চাকৰি হৈছে তেওঁলোকৰ মই যেতিয়া ইণ্টাৰভিউ হৈছিলে তেতিয়া মই ভিডিঅ' বনাইছিলোঁ আৰু তেওঁলোকক মই ভিডিঅ' আপোনালোকক দেখাইছিলোঁ প্ৰায় এটা ভিডিঅ'ত প্ৰায় 73,000 মান মানুহে চাইছে আৰু সেই যিটো ল'ৰাটো তেওঁ 3টা চাকৰি একেলগে হৈছে যিহেতু তেওঁ ফিজিকেলটো 3টাতে পাছ কৰিছিলে তো তেওঁ চাকৰিও 3টাত হৈছিলে ঠিক তেনেকৈ 4টা ল'ৰা ছোৱালী আছে 4টা ল'ৰা ছোৱালী মিলি প্ৰায় 6টা চাকৰি হৈছে চ' এতিয়া মই তালৈ যাম পথাৰত যাম বহুত ভাল লাগিব যিহেতু আমাৰ গ্ৰাউণ্ডত যিমান ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰে সকলোকে সেই খানালৈ ইনভাইট কৰা হৈছে মোকো মাতিছে মই এতিয়া যাম আপোনালোকক নিশ্চয় দেখাম কাৰণ আমাৰ যিবোৰ খানাবোৰ পথাৰতে হয় আৰু সোণাই পাৰত নদী পাৰত খানা হ'ব চ' বহুত ভাল লাগিব মই এতিয়া তালৈ যাম ভিডিঅ'টো আপোনালোকে চাই যাব কিন্তু ঘৰটো আপোনালোকে নিশ্চয় দেখিছিলে যে আমাৰ ঘৰৰ ঠিক ফ্ৰণ্টতে বনি আছে চ' সেইটো বৰ্তমান কাম চলি আছে যিহেতু এতিয়া বৰ্তমান কিমানখিনি আগবাঢ়িছে চাওক এতিয়া আমাৰ ঘৰৰ কাম মানে অলম'ষ্ট চাটাৰিঙৰ কাম চলি আছে ওপৰ যিটো শ্বট ঢালিব সেই শ্বটৰ কাম চলি আছে আজি যিটো আমাৰ চিৰিটো বনাই আছে সেই চিৰিটো আজি হৈছে এইফালে মছলা মনত তো এইটো আমাৰ মানে মেইন গেটটো যিহেতু এইডোখৰত হ'ব আৰু ইয়াৰ বাঁহ চাহবিলাক আহি গ'ল পূৰা এইটো মানে যিটো চাটাৰিংটো গোটেইটো আমি ভাড়া আনিছোঁ কাৰণ এইবিলাক কিনি আনিলে বহুত মানে অলপ ভেজাল সেইকাৰণে ভাড়া লৈ আহিলোঁ আৰু এইফালে আমাৰ 2জন মেইন লিডাৰ লাগি আছে ওপৰত এইটো চিৰিটো আজি বনাইছেহে মই উঠি বিস্মিল্লাহ আজি বনাইছে আজি উঠিলোৱে চিৰিটো আমাৰ যিটো বনোৱা হৈছে এইটো 3টা লেণ্ডিঙত যাব যিহেতু এইটো যিটো দেখিছে এইখিনিৰ পৰা আহি পেলাই এডোখৰত লাগিলে ইয়াৰ পৰা আকৌ এডোখৰত লাগিব ইয়াৰ পৰা গৈ এইখিনিত লাগিব মানে এইখিনিতে যিখন দেখিছে এডোখৰত মানে এটা কৰিডৰ থাকিব ন এই মানে ইয়াৰ মাজতহে লাগিব এইডোখৰ জেগাত আমাৰ চিৰিটো লাগিব তাৰপিছত আকৌ সেয়া ওপৰ ৰুমকেইটা এইখিনি এতিয়া চাটাৰিংটো হৈছে আৰু কমপ্লিট আৰু মানে যিটো বিমটো হ'ব সেই বিমটো কাঠটো লগোৱা হৈছে আৰু তাৰ মাজত টক্টা দিবলৈ আছে আৰু বহুখিনি কাম বাকী আছে এইটো কাম চলি আছে আজি এইখিনি কমপ্লিট হৈ যাবনে মানে এইটো এটা টাৰ্ণতে যিটো মানে এটা ষ্টেপৰ লগতে উঠি আহিছে তাৰমানে সেইকাৰণে বিল্ডিংটো চবেই বনাব পাৰে কিন্তু চিৰি কামতে আহি পেলাই গম পায় যে কেনেকুৱা কৰিব পাৰে মানে এইটো মানে পূৰা জোখে পৰিব ইয়াত মানে ডাঙৰ সৰু হোৱা কথা নাই মানে কি নাই এইটো ঠিকে আছে একেবাৰে জোখৰ হ'ব এইটো মানে চবেই মানে আমাৰ মিস্ত্ৰীবিলাক যেতিয়া মিস্ত্ৰী দি কাম কৰাওঁ তেতিয়াও মানে মই নিজে কৰিছোঁ কাৰণে আপোনাৰটোক মই কৰি দিব পাৰিছোঁ আকৌ মোৰ মিস্ত্ৰীকেইটা কৰিলেও হয়তো এনেকৈ মানে এইটো চিষ্টেমত নোৱাৰিব মানে কৰিবলৈ চ' ফাইনেলি মই আহি পালোহি খানা খোৱা প্লেচত মই ভাবিছিলোঁ 1:30 বজাত যাওঁ চ' বনাই সিজাই হৈ যাব ডাইৰেক্ট গৈ খামগৈ কিন্তু মই আহি পাইছোঁহি একো বনাই হোৱাই নাই এতিয়ালৈকে ভাতেই তুলি দিয়া নাই মানে মাংসখিনি বনাই আছে বা বাকীখিনি বস্তু বনাই আছে কিন্তু এতিয়ালৈকে ভাত তুলি দিয়া হোৱাই নাই এতিয়া বৰ্তমান সময় হৈছে 3:30 আৰু কেতিয়া হয় নাজানো প্ৰায় 4টা ল'ৰা আৰু ছোৱালী মিলাই প্ৰায় 6টা চাকৰি ল'লে তো ইয়াতে এইকেইটা হ'ল আমাৰ গ্ৰাউণ্ডৰ এইবাৰ চাকৰি পোৱা আমাৰ এইকেইটা হৈছে বেলেগ কোনোৱে পাইছে নেকি এইবাৰ মানে ছোৱালী আৰু কোনে পাইছিলে জোনালী তো এইকেইটা হৈছে আমাৰ গ্ৰাউণ্ডৰ যিকেইটা ল'ৰা এইকেইটা বৰ্তমান এইবাৰ চাকৰি পাইছে তো তুমি মানৱ তুমি কিহত পাইছা এইবাৰ এপিয়াৰো তো মানে আজি খানা দিছিলে তো মানে বহুত ল'ৰা ছোৱালী যিমানখিনি আমাৰ গ্ৰাউণ্ডত প্ৰেক্টিছ কৰে গোটেইখিনিকে একেলগে ইয়াতে খানা দিছিলে বৰ্তমান সকলো খানা খাই গৈছে তো এতিয়া তেওঁলোকৰ লগত অকণ কথা পাতিব চেষ্টা কৰিছোঁ তো এই মানুহৰ ওপৰত তোমাৰ ঘৰৰ ওপৰত বোলে ভালদি আৰু আমাৰ লগতে আৰু 2জন আছে মানে যিহেতু মই প্ৰভাতৰ লগত এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টো প্ৰায় 73,000 মানুহে চাইছে সেই ভিডিঅ'টো মোৰ ভিডিঅ'টো যিটোত মানে তুমি 3টা পোষ্টত পাছ কৰিছিলা ন কি আছিল পোষ্টকেইটা এতিয়া বৰ্তমান তুমি কিহত চাকৰি পালা বোলে
তিনিটাতে মানে যি তিনিটাত তেওঁ ফিজিকেল পাছ কৰিছিলে সেই তিনিটা ৰিটেনো পাছ কৰিছে মানে এনেকুৱা খুব কমেই দেখা যায় যে মানে তিনিটা পাছ কৰাৰ পিছত তিনিটাতে চাকৰি পোৱা মানে যিহেতু বহুত বেছি কষ্ট কৰিছে আৰু তাৰ লগতে মই কথা পাতিছিলোঁ যেতিয়া তেওঁ ফিজিকেল টেষ্ট পাছ কৰি আছিল তেতিয়া কথা পাতিছিলোঁ আৰু এজনী আছিল প্ৰিয়ংকা তাই 1 নে 2 মান কমিল নেকি ন চ' সেইকাৰণে তাই নাপালে বাৰু একো নাই নেক্সট টাইম নিশ্চয় পাব চাগে চ' তুমি কিহত পালে এবাৰ মই এক্সাইজ কনষ্টেবলত পাইছোঁ এনে কিহত দিছিলা এক্সাইজ ফৰেষ্ট গাৰ্ড জেল ৱাৰ্ডাৰ AFF চাৰিটাতে দিছিলোঁ তুমি মানে এতিয়ালৈকে কিমানমান ইণ্টাৰভিউ দিছা মই দুবাৰ দিছোঁ দুবাৰ ইণ্টাৰভিউ দিছিলোঁ ইয়াত যোৱা বছৰ দি গৈছিলোঁ এইবাৰ মাৰ্ক কিমান আছিলে এইবাৰ 36 পাইছোঁ ফিজিকেল টেষ্টত এক্সাইজ কনষ্টেবলত আৰু AFF পাইছোঁ 26 মানে এইবাৰ ককাইক হেৰি প্ৰিয় পাইছিল ন বনমালী যোৱাবাৰ দাদাই পাইছিলে মই বনমালী ভিডিঅ' এটা দিছিলোঁ কি SDFৰ ভিডিঅ' পাইছিল মই আপোনালোকে নিশ্চয় চাইছে চাগে সেইটো ভিডিঅ' চ' এতিয়া ভনীয়েকেও পালে ককাইকেও পালে এইফালে প্ৰভাতে পালে তিনিটা প্ৰভাতে এতিয়া কিহত যাবি এতিয়া মানে এইটো এটা মানে অফিচাৰ এতিয়া বৰ্তমান সাধাৰণ মানুহ দেখি আছে কিন্তু কেইদিনমান পিছত এজ এ অফিচাৰ হিচাপে আহিব যিহেতু ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFF তিনিটা চাকৰি সমানে পাইছে তাৰ লগতে এজন বন্ধু আছে তুমি কিহত পালা বোলে তোমাৰ ইণ্ট্ৰডাকশ্যনটো দি দিয়া তোমাৰ চিনাকি প্ৰেক্টিচ কিমান তোমাৰ কেই নম্বৰ ইণ্টাৰভিউটো মানে বহুত প্ৰেক্টিচ কৰিছা আৰু চাওঁ মানুহখিনি দেখিলে একচুৱেলি ধৰিব পাৰি ইয়াক ধৰিব নোৱাৰিব এই মানুহটোৱে অলপ শকত হৈ গ'ল যিহেতু প্ৰেক্টিচ অলপ এৰি দিয়া নিচিনা সেইকাৰণে অলপ শকত হৈ গৈছে হ'লেও যথেষ্ট প্ৰেক্টিচ কৰিছে বাকী চবকে দেখিলে ধৰিব পাৰে যে প্ৰভাতক আপোনালোকে যদি চাই নিশ্চয় গম পাব চাওক মানে এটা ৰানিং কৰা কষ্ট কৰি চাকৰি লোৱা এজন মানুহ দেখিলে আপুনি ধৰিব পাৰিব কেনেকুৱা কষ্ট চাওক চকু গাঁতলৈ সোমাই গৈছে প্ৰেক্টিচ কৰোঁতে এইটো ৰিয়েলিটি মানে কষ্টৰ ফলত যোনে চাকৰি পায় ন সেইটো দেখিলে গম পোৱা যায় নেকি চ' প্ৰভাত তাৰপিছত ৰাজমণি মানস বনশ্ৰী বননি চ' মোৰ ফালৰ পৰা সকলোকে কংগ্ৰেচুলেশ্যনছ তোমালোকে আৰু আমাৰ লগত বহু ল'ৰা ছোৱালী আছিলে বহুত আছিলে ইয়াতে আহিছে প্ৰেক্টিচ চেক্টিচ কৰা চ' আশা কৰোঁ সকলোৱে যেনে চাকৰি হওক আৰু এনে তুমি এতিয়া যিহেতু এইবাৰ চাকৰি পালা ন আৰু বহুত ল'ৰা ছোৱালী যিহেতু ফেইল কৰিছে বা বহুতৰ মন ভাঙি গৈছে তুমি তেওঁলোকক কি ক'বা যে মানে হাৰ মানিব নালাগে চবে প্ৰেক্টিচ কৰি থাকা অহাবালে তোমালোকে নিশ্চয় পাবা সেইটো মানে কি হয় চাওক আজি আপোনালোকৰ ফেইল কৰিছে কাইলৈ আকৌ পাছ কৰিব যিহেতু তুমি ফেইল কৰিছিলা ইয়াৰ আগত তোমাৰো বেয়া লাগিছিলে ঠিক তেনে অঁ ঠিক তুমি ছোৱালীবিলাকক কি ক'বা যে হাৰ নামানিবা তোমালোকে চব ওলাই আহা আৰু প্ৰেক্টিচ কৰা মানে ভালদৰে প্ৰেক্টিচ কৰিব লাগিব নহয় জানো চলাই থাকা বহুত ছোৱালীয়ে ফিজিকেল পাছ কৰি পেলাই ৰিটেন বেয়া কৰি দিয়ে সেইটো মানে দুইটা সমানে আগুৱাই লৈ যাব লাগিব নহয় জানো চ' ভাল লাগি আছে তুমি অফিচাৰ বুলি আমি ধৰি ল'লোঁ বাৰু যিহেতু তুমি এজন অফিচাৰ ৰেংকৰ জব পাইছা আৰু সেইটোৱে যিহেতু তুমি জইন কৰিবা তুমি কি ক'বা তোমাৰ যি নৱপ্ৰজন্ম যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ চাকৰি কৰিব ইণ্টাৰভিউ দিব বা তেওঁলোকে এপ্লাই কৰিব তেওঁলোকক কি ক'বা মানে তোমাক হাৰ মানিব নালাগে বননি কোৱাৰ দৰে তুমিও ঠিক তেনেকৈ বহুতবাৰ যিহেতু ইণ্টাৰভিউ দিছা নহয় জানো মানে হাৰ মানিব নালাগে কষ্ট কৰক আপোনাৰো ধ্যান দিয়ক মানে দুইটা যিহেতু লাগিব ন আমি অকল ফিজিকেলত গুৰুত্ব দিলেও নহ'ব নহয় জানো অকল ফিজিকেলত গুৰুত্ব দিলেও নহ'ব কাৰণ আমাৰ ৰিটেনটো বহুত ইম্পৰ্টেণ্ট হয় তাকে তুমি কি ক'বা তোমাৰ ভাইটি ভণ্টিহঁতৰ যিসকলে এইবাৰ এপ্লাই কৰিব বা তেওঁলোকে আশা কৰিছে যে মই চাকৰি এটা ল'ম বুলি তেওঁলোকক তুমি কি ক'বা এপ্লাই কৰাই পৰাই বস্তু চলাব লাগে আৰু ৰানিঙতে ফ'কাছ কৰিলে ফ'কাছ কৰি লগতে ৰিটেনটো অলপ কৰি থাকিব লাগে আৰু ৰিটেনটো মানে দুইটা সমানে আগুৱাই লৈ যাবলৈ এই তুমি প্ৰেক্টিচ কেনেকুৱাকৈ কৰিছিলা এপিয়াৰৰ আগত মোৰ ইণ্টাৰভিউ হৈছিলে তাত মোৰ ৰানিং বেয়া হৈছিলে সেইকাৰণে ৰানিং বেয়া হোৱাৰ পিছদিনাখনৰ পৰা মই এপিয়াৰটোৰ কাৰণে মই টাৰ্গেট কৰি লৈছিলোঁ যে এপিয়াৰ ল'বই লাগিব সেইকাৰণে মই পিছদিনাখনৰ পৰা মই ৰানিং ষ্টাৰ্ট কৰিছোঁ 2 মাহমান প্ৰায় প্ৰেক্টিছ কৰিছোঁ তাৰপিছত সেই এপিয়াৰটো ইণ্টাৰভিউ যেতিয়া তাৰমানে চোৱা যেতিয়া তোমাৰ বহুত যিহেতু তুমি বহুত ইণ্টাৰভিউ মাৰিছা তাত বহুত ইণ্টাৰভিউ যেতিয়া ফেইল কৰিছিলা তোমাৰো মন ভাঙি গৈছিলে নহয় জানো হেৰি তোমাৰো মন ভাঙি গৈছিলে মন ভাঙাৰ পিছত নিজক কেনেকৈ সান্তনা দিছিলা যে মোৰ এইবাৰ ফেইল কৰিলোঁ মই নেক্সট বাৰ চাকৰি ল'ম কেনেকুৱাকৈ মানে তুমি সান্তনা দিছিলা মনকে মানে আৰু বহুত প্ৰেক্টিচ কৰিছোঁ আৰু পঢ়াটো বহুত ধ্যান দিছোঁ পঢ়াৰ লগতে মানে প্ৰেক্টিচো জৰুৰী না থাকিব লাগিব সেইটো তুমি ৰেগুলাৰ বেচিছ প্ৰেক্টিচ কৰা নে এনেই ৰাতিপুৱাটো ৰেগুলাৰ আনি ৰানিংটো ৰেগুলাৰ কৰোঁৱেই এই মানে বহুত ল'ৰা ছোৱালী এনেকুৱা আমি দেখিবলৈ পাওঁ যে তেওঁলোকে যেতিয়া ইণ্টাৰভিউ আহে তেতিয়াহে প্ৰেক্টিচ কৰে বা তেতিয়াহে মানে এইটো নহয় যে ইণ্টাৰভিউটো হ'লেই ৰানিং কৰিব লাগে কিন্তু বহুত দিনৰ আগৰ পৰাই মানে চলাই থাকিব লাগে প্ৰচেষ্টাটো ৰানিং কৰিবৰ কাৰণে মানে ডেইলি বেচিছত তুমি প্ৰেক্টিচটো চলাই আছিলা নেকি মৰ্ণিং ৰেগুলাৰ আহোঁ ৰানিং কৰিব ফিল্ডৰ জানে আৰু চবেই সেইটো ফৰেষ্টাৰ যিটো পোষ্ট হয় সেইটো এটা বহুত ৰেচপেক্টেবল পোষ্ট হয় তুমি যিহেতু মানে কেনেকুৱা নিজকে যেতিয়া বহুতবাৰ যিহেতু আজিলৈকে কিমানমান ইণ্টাৰভিউ দিছা তুমি 11বাৰ ইণ্টাৰভিউ দিয়াৰ পিছত লাষ্ট মুহূৰ্তত গৈ তুমি চাকৰি পাইছা তোমাৰ ঘৰৰ ফাইনেন্সিয়েলটো কেনেকুৱা আছিলে মানে বেকগ্ৰাউণ্ডটো ইমান ঠিক নহয় বাৰু মানে কি মা দেউতাহঁতে ইমান দেহা মানি যোৱা নাছিলে মানে সদায় আগবঢ়াই গৈছিলে আৰু মানে কি হেৰি মানে কি ক'ম আৰু
আগবঢ়াই গৈছিলে আৰু মানে হাঁহ মানে যাবলৈ দিয়া নাছিলে আৰু এনে ঘৰৰ মানে ধৰক চাকৰি বাকৰি আছিল জানো দেউতা বা চাকৰি বাকৰি নাই খেতি পথাৰ চাগে নিশ্চয় আৰু তুমিও হয়তো চাকৰি ক্ষেত্ৰত বহুতো নিজকে পইচা কাৰণে কামবোৰ কৰিবলগীয়া হৈছিল নিশ্চয় তো কেনেকুৱা ধৰণে তুমি কাম বন কৰিছিলা বা এইটো লাজৰ কথা নহয় যিহেতু আজি তুমি বহুত ল'ৰা ছোৱালীৰ কাৰণে ইনস্পায়াৰ মানে তুমি কি ক'বা যে কি কাম কৰিছিলা বা এটা চাকৰি পাবৰ কাৰণে কিমানখিনি কষ্ট কৰিব ষ্টাৰ্ট কৰিলোঁ সকলো কাম কৰিব লাগে লাজ কৰি থাকি মানে লাজ কৰি বহি থাকি লাভ নাই সকলো কাম কৰিব লাগে মই সকলো কামেই কৰিছোঁ বাৰু হ'লেও এটা যদি মানে যিহেতু বহুত গাঁৱৰ ল'ৰা ছোৱালী বহুতে ভাবে যে এই আমি ইমান কষ্ট হেৰি কৰিছোঁ মানুহে হাঁহিব মই এইটো কাম কৰিছোঁ তেনেকুৱা তুমি এটা মই সকলো কাম কৰি পাইছোঁ ৰাস্তা জকাইতৰ কামৰ পৰা আদি কৰি মানে ঘৰৰ কামলৈকে কৰি পাইছোঁ মই জেউৰা দিয়ালৈকে মানে মই আজি বহুতো ভাল লাগিল যিহেতু তেওঁলোকে মোকো ইনভাইট কৰিলে বা আমাৰ গ্ৰাউণ্ডৰ যিমান ল'ৰা ছোৱালী আছিলে সকলোকে ইনভাইট কৰিছোঁ মানে এইটো একচুৱেলি চাওক আপুনি চাকৰি কৰা লাইফত বহুত টকা কমাব বহুত ইনকাম কৰিব কিন্তু এই যিটো আজি খানা দিলে যিমান খৰচ হৈছে কেইটামান নকওঁ যে এইটো চেষ্টা কৰোঁ আৰু ভাবিছিলোঁ যে আপোনাৰ ভিতৰত এদিন নিশ্চয় ওলাম চ' মই চেষ্টা কৰিম যিসকল ল'ৰা ছোৱালীয়ে চাকৰি পাব মই সকলোকে কৈছোঁ যিসকলে চাকৰি পাব আমাৰ গ্ৰাউণ্ডৰ যোনে মোৰ ভিডিঅ' চাই আছে তোমালোকে যিদিনাখন ছাকচেছ হৈ যাবা সেইদিনাখন মই সকলোকে ভিডিঅ' বনাই দেখাই দিম যে তোমালোকৰ যিটো ইনস্পায়াৰিং যেনেকৈ কষ্ট কৰি আজি চাকৰি পাইছা সেইকাৰণে মই মানে গোটেই আমাৰ অসমত যিহেতু মোৰ ভিডিঅ' প্ৰায়ভাগে মানুহে চায় চ' সকলোকে দেখাব বিচাৰিছোঁ যে ইহঁতে এইসকল ল'ৰা ছোৱালীয়ে বহুত কষ্ট মই যিহেতু নিজৰ চকুৰে দেখা নিচিনা যিহেতু ময়ো গ্ৰাউণ্ডত যাওঁ প্ৰেক্টিছ কৰোঁ কেতিয়াবা যাওঁ এতিয়া অলপ কমি গ'লগৈ কিন্তু আগতে প্ৰায় যাওঁ আগতে যিটো কেনেকৈ প্ৰেক্টিছ কৰে কি কৰে আমি দেখোঁ আৰু সকলোৱে যিহেতু অৱস্থাবোৰ দেখিছোঁ ইমান প্ৰেক্টিছ কৰি আৰু ই বহুত বেছি প্ৰেক্টিছ কৰিছে কাৰণ ইয়াৰ যিটো ফিজিকেলটো আগতে শকত আছিলে মানে ক'ব লাগিব ন যিহেতু বহুত শকত আছিলে তাৰ ফলত বহুত বেছি প্ৰেক্টিছ কৰাৰ ফলত বৰ্তমান এইটো ছেভত আহিছেগৈ লাহে লাহে ঠিক আছে এতিয়া যিহেতু তুমি চাকৰি পালা নিশ্চয় ট্ৰেইনিঙত তোমাৰ সকলো মেনেজ হৈ যাব চ' যি কি নহওক মোৰ ফালৰ পৰা সকলোকে কংগ্ৰেচুলেশ্যনছ মানক কংগ্ৰেচুলেশ্যনছ প্ৰভাত শুভেচ্ছা থাকিলে তোমালৈও আৰু এইফালে বনশ্ৰী যিহেতু কথা পাতি আছে যিহেতু লগৰ সমনীয়া সকলোকে লগ পাইছে চ' ইয়াতে বহুত আছে তহঁতেও চাকৰি ল'ব লাগিব কিন্তু বনশ্ৰী তোমালৈ শুভেচ্ছা থাকিলে ভালকৈ তোমাৰ কেনেকুৱা ঘৰৰ পৰা ছাপোৰ্ট কেনেকুৱা আছিল যিহেতু এজ এ ছোৱালী হিচাপে প্ৰায়ভাগ ছোৱালীক ছাপোৰ্ট নকৰে যে তো নালাগে ছোৱালী যাবলৈ এনেকুৱা ধৰণৰ থাকে চ' তোমাৰ ঘৰত কেনেকুৱা ছাপোৰ্ট আছিলে নাই বা কেনেকুৱা আছিলে ঘৰৰ মানুহে সম্পূৰ্ণ ছাপোৰ্ট কৰিছিলে ৰানিং কৰিবলৈ আহিলে চব ছাপোৰ্ট কৰে মানে যিহেতু আমাৰ ভিডিঅ'বোৰ বহুত মাক দেউতাকেও চায় মোৰ ভিডিঅ' চ' তুমি সেই মাক দেউতাকক কি ক'বা যে তোমাৰ ছোৱালীজনী বা তোমাৰ ছোৱালীজনীক যে প্ৰেক্টিছ কৰিবলৈ যাবলৈ দিব নিদিয়ে বা সেই এটা পুলিচত যোগদান কৰিবলৈ যাব দিব নিদিয়ে তুমি কি ক'বা দিব লাগে সিহঁতৰ সপোনবিলাক পূৰণ কৰিব দিব লাগে আৰু মাক দেউতাকৰো সপোন থাকে মোক দেউতাৰ সপোন আছিল পুলিচ হোৱাৰ দেউতা হ'ব নোৱাৰিলে কাৰণে দাদা মই দুয়োটা হ'লোঁ মানে তো গাইজ আজি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে জনাব যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' লাইক কৰি ছাবস্ক্ৰাইব কৰি চেষ্টা কৰিছোঁ মানে তেওঁলোকৰ যি ছাকচেছৰ যি আজি মানে যিহেতু তেওঁলোকে খানালৈ মাতিলে আৰু তেওঁলোকৰ ভাল লাগিলে আৰু এনেকৈ মোৰ কথা সোধা অভাৱ নাই চেষ্টা কৰিছিলোঁ তেওঁলোকৰ লগত অলপ কথা পাতিবলৈ ভিডিঅ'টো কেনে লাগিলে আৰু আপোনালোকে যদি প্ৰেক্টিছ কৰি আছে আপকামিং ইণ্টাৰভিউৰ কাৰণে ভালদৰে প্ৰেক্টিছ কৰক আপোনালোকৰ চাকৰি লওক মই আশা কৰোঁ মই নিশ্চয় চেষ্টা কৰিম আপোনালোকক হেল্প কৰিবলৈ ছাপোৰ্ট কৰিবলৈ কিবা আপোনালোকৰ মনত যদি সুধিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব নিশ্চয় হেল্প কৰিব চেষ্টা কৰিম চ' আজি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে জনাব যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ' লাইক কৰি ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ